এই মুহূৰ্তত আমি লাখ লাখ কৃষকৰ বাবে এক সুখবৰ লৈ আহিছোঁ কিয়নো শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব কৃষক সন্মান নিধিৰ ধন আমি আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ কৃষক সন্মান নিধিৰ ধন মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে ঘোষণা কৰিছে ধন জমা কৰাৰ দিন সেয়েহে লাখ লাখ কৃষকৰ বাবে এইটো এটা সুখবৰ বুলি ক'ব লাগিব কিয়নো অতি শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত সোমাব চৰকাৰৰ যি কৃষক সন্মান নিধিৰ ধন আছে সেই ধন পোনপটীয়াকৈ কৃষকসকলৰ একাউণ্টত সোমাব আৰু অহা 28 ফেব্ৰুৱাৰীৰ দিনটোত আপোনাৰ একাউণ্টতো সোমাব সেই কৃষক সন্মান নিধিৰ ধন দেশৰ কৃষকসকলৰ একাউণ্টত জমা হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন আমি আপোনালোকক জনাই আছোঁ অহা 28 ফেব্ৰুৱাৰীৰ দিনটোত আপোনাৰ একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা দেখা গৈছে লগতে এই কৃষক সন্মান নিধিৰ আঁচনিৰ পৰা বঞ্চিত হ'ব বহুতো KYCৰ কাম সম্পূৰ্ণ নকৰা ব্যক্তি যিসকল ব্যক্তিয়ে এতিয়াও KYCৰ কাম সম্পূৰ্ণ কৰা নাই সেইসকলে KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব অন্যথা তেওঁলোকৰ একাউণ্টত জমা নহ'ব PM কিষাণৰ ধন সেয়েহে KYCৰ কাম সম্পূৰ্ণ কৰক যিসকল কৃষকে KYCৰ কাম সম্পূৰ্ণ কৰা নাই সেইসকলে ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই দুটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে এই টোল ফ্ৰী নম্বৰটো আমি আপোনালোকক জনাই আছোঁ 1800115526 আমি নম্বৰটো পুনৰ আপোনালোকক কৈছোঁ 1800115526 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে অন্য হাতেদি আন এটা নম্বৰ হৈছে 15526 আমি আপোনালোকক আকৌ এবাৰ কৈছোঁ এই নম্বৰ দুটা এটা হৈছে 1800115526 আৰু আনটো নম্বৰ হৈছে 15526 আৰু এই দুটা নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব যিকোনো অসুবিধাৰ সন্মুখীন হ'লে ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৃষকসকলৰ বাবে এক বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কৃষক সন্মান নিধিৰ ধন পাব প্ৰতিগৰাকী খেতিয়কে আৰু মাটিৰ পট্টা লাভ কৰা প্ৰতিগৰাকী খেতিয়ক যোগ্য এই আঁচনিৰ বাবে লগতে মিছন বসুন্ধৰাৰ জৰিয়তে লাখ লাখ কৃষকক লাখ লাখ লোকক ভূমি পট্টা দিয়াৰ কথাও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ যদি ভূমি পট্টা আছে তেন্তে আপুনিও পাব কৃষক সন্মান নিধিৰ ধন সেয়েহে প্ৰতিগৰাকী খেতিয়কৰ অধিকাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন সেয়েহে কৃষক সন্মান নিধিৰ ধন পাব প্ৰতিগৰাকী খেতিয়কে মাটিৰ পট্টা লাভ কৰা প্ৰতিগৰাকী খেতিয়ক যোগ্য এই আঁচনিৰ বাবে সেয়েহে মিছন বসুন্ধৰাৰ জৰিয়তে লাখ লাখ ব্যক্তিক দিয়া হৈছে ভূমি পট্টা আৰু আপোনাৰ যদি ভূমি পট্টা আছে তেন্তে আপুনিও পাব PM কিষাণৰ টকা আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে PM কিষাণৰ টকা পোৱা নাই সেইসকল ব্যক্তিয়ে কিষাণ সন্মান নিধিৰ আঁচনিৰ অংশীদাৰ হোৱা নাই আৰু যদিহে আপুনি PM কিষাণ আঁচনিৰ অংশীদাৰ হোৱা নাই তেনেহ'লে আজিয়ে আবেদন কৰিব পাৰিব প্ৰতিগৰাকী খেতিয়কৰে অধিকাৰ কৃষক সন্মান নিধিৰ ধন আপুনি যদি ধন লাভ কৰা নাই তেন্তে আজিয়ে আপুনি আবেদন কৰিব পাৰিব লগতে অহা 28 ফেব্ৰুৱাৰীৰ দিনটোত আপোনাৰ একাউণ্টত সোমোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন ইয়াৰ লগতে আন এক খবৰ লৈ আহিছোঁ হঠাৎ বতৰে সলাইছে ৰূপ ৰাজ্যৰ ঠায়ে ঠায়ে মুষলধাৰ বৰষুণ হোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ 20খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুবুৰী দক্ষিণ শালমৰা বৰপেটা নলবাৰী কামৰূপ মেট্ৰ' মৰিগাঁও নগাঁও হোজাই লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া কাছাৰ হাইলাকান্দি কৰিমগঞ্জ এইকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এইকেইখন জিলালৈ জাৰি কৰিছে বিশেষ জাননী এইকেইখন জিলাৰ ঠায়ে ঠায়ে মুষলধাৰ বৰষুণ হোৱা সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ